হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ পেৰা কেনেকৈ বনায়। গতিকে বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। মই ইয়াতে 1 লিটাৰ গাখীৰ লৈছোঁ আৰু এই গাখীৰখিনি বহুত উতলাই থাকিম। আপোনালোকে চাব যাতে ছাইডত গাখীৰখিনি লাগি নাযায়। মই যেনেদৰে হেতাখনেৰে গাখীৰখিনি এৰাই আছোঁ তেনেদৰে এৰাই থাকিব আৰু গাখীৰখিনি লৰাই থাকিব যাতে তলত লাগি নধৰে। এতিয়া মোৰ গাখীৰখিনি ভালদৰে উতলিছে আৰু মই 1 লিটাৰ গাখীৰত 1 পোৱা চেনি দি লৰাই থাকিম। দেখিছেনে গাখীৰখিনি ভালদৰে উতলি আছে আৰু উতলি কমি গৈছে আৰু বহুত কমিব দিব লাগিব যাতে বস্তুটো গ্ৰেভি টাইপ হৈ যায়গৈ। এইখিনি মোৰ এতিয়া হৈ গৈছে। এতিয়া এখন কাঁহী এইখিনি কাঢ়ি আৰু এতিয়া এনেদৰে এটা এটাকৈ লাড়ু বনাই পেৰাৰ দৰে বনাই গ'লেই হৈ যাব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।